হাই গাইজ, মই সত্য। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমাৰ মাজত আছে সমীৰা। নমস্কাৰ সমীৰা। নমস্কাৰ। সমীৰাক হয়তো সকলোৱে জানে, তথাপিও যিসকলে নাজানে আচলতে কেমেৰাৰ পিছত থকা মানুহটো আগত আহিলে অকণমান কিছুমান ভিডিঅ'ত হয়তো আছে ন আপুনি দাদা? মাজে মাজে আছো। হয়। মাজে মাজে ওলাইছো। সমীৰাই ভাল ডাইৰেকশ্যন কৰে, লগতে আমাৰ অসমৰ ডাঙৰ ডাঙৰ চিনেমা হওক, গান হওক, ভিডিঅ' চং যোনবিলাক আপোনালোকে স্পেচিয়েলি টিভিত দেখি থাকে, গোটেই অসমত একদম আপোনালোকে টিভিটো লগালে এইটো আপুনি তলৰ নামকেইটা চাব। আচলতে তলৰ নামকেইটা সমীৰ বুঢ়াগোহাঁই বুলি লিখাই থাকে। দাদা ভালে আছে? ভাল ভাল। অকণমান আপোনাক কামোৰ দিম বুলি আহিলোঁ দিনৰ ব্যস্ততাৰ মাজতে। একো নাই দিব পৰা কাম। আপোনাৰ প্ৰথমে আমি জানিব বিচাৰোঁ আপোনাৰ ঘৰ আৰু আপুনি স্কুলিং আৰু কলেজিং ক'ৰ পৰা কৰিছে? আচ্ছা, প্ৰথমতে মিউজিক মেলোডিৰ তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক এনেকৈ মোৰ ওচৰলৈ অহাৰ কাৰণে, মানে মোক বিচাৰি অহাৰ কাৰণে নথৈ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ স্কুলিং কলেজ মোৰ চতিয়াত। মই তেজপুৰ চতিয়াত, শোণিতপুৰ ডিষ্ট্ৰিক্ট, আজিকালি বিশ্বনাথ ডিষ্ট্ৰিক্ট হৈছে। আগতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ চতিয়াত মোৰ ঘৰ। মোৰ গাঁওখনৰ নাম হৈছে বেজৰহোলা। মোৰ প্ৰথম স্কুলিং প্ৰাইমাৰী স্কুল বেজৰহোলা প্ৰাইমাৰী স্কুলত পূৰা মানে মই ষ্টাৰ্ট কৰিছিলোঁ, তাতে গ'ল। তাৰপিছত চতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ। চতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই THP কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিলোঁ। তাৰপৰা এনেকৈ স্কুল কলেজ মোৰ চতিয়া জামুগুৰি এইখিনিতে লৈ মানে হৈছে। আচলতে আপোনাক চবেই কয় সমীৰা একদম বিৰাট ভাল মানুহ, ঠাণ্ডা মুণ্ডা মানুহ। কিন্তু মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰোঁ, আপুনি সঁচাই এনেকুৱা ঠাণ্ডা মুণ্ডা আছিল নে স্কুলৰ টাইমত অকণমান বদমাচি অলপ? নাই, স্কুলৰ টাইমটো সকলোৱে এনজয় কৰে। স্কুলৰ টাইমটোত অকণমান তথাপিতো বহুতখিনি ঠাণ্ডাই আছিলোঁ, বেলেগতকৈ ঠাণ্ডাই আছিলোঁ, কিন্তু তথাপিতো অলপ সৰু সুৰা বদমাচিটো অকণমান থাকেই আৰু। নাই, তেনেকুৱা মানে মেমৰেবল হেৰিয়াৰ ভিতৰত হ'লে স্কুলৰ যেনেকৈ মেট্ৰিক দিয়াৰ আগতে স্কুলৰ পৰা আধাতে পলাই গুচি গৈছিলোঁ। মেট্ৰিক টেষ্ট পৰীক্ষা দিয়াৰ আগতে তাৰমানে আমাৰ ষ্টাৰ্ট হয় ক্লাছবিলাক, আৰু তেতিয়া হয় কি পূৰা ভালকৈ নহয় আৰু। তেতিয়া কৰোঁ কি, আমাৰ মানে সেইটো এটা মানে ফূৰ্তি আৰু, মানে স্কুলৰ পৰা মনে মনে গুচি যাওঁগৈ গৈ পেলাই। এবাৰ মানে তেনেকুৱা এটা ঘটনা হৈছিলে, দেউতাহঁতক মানে কৈ দিলেগৈ গৈ পেলাই। মানে স্কুলৰ মিটিং হৈছিলে আচলতে। স্কুলৰ মিটিং হওঁতে আকৌ পিছত যে ৰোল কল কৰিব ভবা নাছিলোঁ। মিটিং হোৱাৰ পিছতে আমি কেইটামানৰ প্লেনিং কৰি আজি গুচি যাওঁগৈ বুলি গুচি গৈছিলোঁ। তাৰপিছত আকৌ নেক্সট মানে ৰেজিষ্টাৰ চাই পেলাই ৰোল কল কৰিলে। তেতিয়া যিখিনিক নাপালে মানে নাই কৈছে, ছাৰহঁতে কৈছে নাই মানে পৰীক্ষা দিবলৈ দিয়া নহ'ব আৰু, একদম মানে নহ'ব ইহঁতক, মানে একদম ভয়ত অৱস্থা নাই। এইফালে ঘৰলৈ পঠাই দিলে গোটেইখিনি, তাৰপৰা ঘৰত গালি। পিছত ক'লে যে নহয়, আচলতে ভয় খুৱাবৰ কাৰণে হেৰিয়াৰ কাৰণে এইখিনি কৰিলে আৰু ফাইনেলি পৰীক্ষা চৰীক্ষা দিলোঁ তেনেকৈ। লগতে এতিয়া আপোনাৰ বৰ্তমান ব্যস্ততা? বৰ্তমান মই এই হেৰিয়াৰ গানৰ কাম কৰি আছোঁ। বহুতকেইটা গানৰ কাম কৰিলোঁ, আৰু আছে গানৰ কাম। আৰু ৰিচেণ্টলি মনোজ বৰুৱা ইণ্টাৰনেশ্যনেল ভায়লিনিষ্ট, তেখেতৰ ৰিচেণ্টলি পৰহিদিনা এটা শ্বুট হৈ গৈছে, ভায়লিন কভাৰ এটা। তাৰপিছত পৰিকল্পনা আছে চিনেমা এখনৰ, তাৰপিছত চিৰিয়েল এখনৰ পৰিকল্পনা আছে। হিৰো হ'ব পাৰিম নে? ডেফিনেটলি পাৰিবা, ইমান ধুনীয়া আছে, কেলে হিৰো হ'ব নোৱাৰিবা? কিন্তু মানে ইয়াৰ লগত কথা পাতি এনেকুৱা লাগিছে, ই হিৰোতকৈও কিন্তু কমেডিয়ান বেছি ভাল লাগিব ইয়াত। তাকে মই ভাবিছোঁ চান্স এটা লৈ লওঁ। দাদা, মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি বৰ্তমান এতিয়া আমাৰ অসমত এজন সক্ষম ব্যক্তি, আমাৰ ডাইৰেকশ্যন কৰিঅ'গ্ৰাফাৰ ধুনীয়াকৈ আপুনি চলাই লৈ গৈছে। লগতে আপোনাৰ এই ষ্ট্ৰাগলটো, আপোনাৰ ধাৰণাটো কেনেকৈ আহিল আপুনি যে কৰিঅ'গ্ৰাফ কৰিম, ডাইৰেক্টৰ কৰিম? আচ্ছা, আচলতে ক'বলৈ গ'লে বহুত লম্বা কাহিনীয়ে, মানে লম্বা মিনছ দীঘল কাহিনীয়ে। মই আচলতে আহিছিলোঁ, চবৰে যেনেকৈ আশা থাকে এইটো লাইনত কিবা এটা কৰাৰ, মই একচুৱেলি আহিছিলোঁ হিৰো হ'বৰ কাৰণে। এইটো লাইনত মই চিনেমাত বা চিৰিয়েলত হিৰো হ'বৰ কাৰণে এক্টিঙত খুব চখ আছিল মোৰ। নাটক কৰিছিলোঁ কলেজৰ সময়ত, কলেজত থাকোঁতে নাটক কৰিছিলোঁ। তাৰপিছত বিভিন্ন প্ৰতিযোগিতা কৰিছিলোঁ নাটকৰ। গতিকে মোৰ তেতিয়াৰ পৰা এটা আশা পুহি ৰাখিছিলোঁ যে মই এক্টিং কৰিম। এক্টিং কৰাৰ উপৰিও মানে অকল এক্টিঙে নহয়, মই মানে মোৰ ইচ্ছা হিৰো হোৱাৰ আছিলে। চবৰে আশা এটা থাকে, ঠিক তেনেকৈ মোৰো আছিলে। তাৰপিছত সেই হিচাপে মই প্ৰথম এইটো লাইনত ইন কৰিছোঁ 92 মষ্ট প্ৰবলি, চনটো পাহৰিছোঁ।
জন্স মহলীয়াদেৱৰ প্ৰতিঘাত বুলি এখন চিৰিয়েল চলিছিলে দূৰদৰ্শন কেন্দ্ৰত। তেতিয়া এটা চৰিত্ৰৰ কাৰণে মানে একচুৱেলি সেই চিৰিয়েলখনত মোৰ বাইদেৱে এক্টিং কৰিছিলে, মোৰ ডাঙৰ বাইদেউ দীপালী বুঢ়াগোহাঁই সেই চিৰিয়েলখন এক্টিং কৰিছিলে। মই বাইদেউৰ লগত শ্বুটিঙত যাওঁতে তাৰমানে প্ৰয়াত জন্স মহলীয়াদেৱ তেখেতে এটা চৰিত্ৰৰ কাৰণে মোক বাছনি কৰিলে তাৰমানে, আৰু মোক সুধিলে তুমি পাৰিবা নেকি, আৰু মই এনেও এক্টিঙৰ প্ৰতি মানে খুব মানে আৰু ইচ্ছুক, গতিকে সোধাৰ লগে লগেতো মই ভালেই পালোঁ। তাৰপিছত জন্সদাক ক'লোঁ যে অঁ দাদা একদম ডেফিনেটলি পাৰিম। তাৰপৰা কৈছে তুমি এটা কাম কৰিব লাগিব যে এই চৰিত্ৰটো পাৰিবা নহয়, এই ডাইলগকেইটা মাতি দেখুওৱা। মই এনেও এক্সাইটেড হৈ আছোঁ, লগে লগে দিলে মাতি দেখুৱালোঁ, কৈছে নেক্সট ডে শ্বুট তুমি আহিব লাগিব। তাৰপিছত বিৰাট এক্সাইটেড আৰু নেক্সট ডে শ্বুটিং কৰিম। আৰু মোৰে সৌভাগ্য যতীন বৰা যতীন দাৰ এখন মষ্ট প্ৰবলি 2 নম্বৰ চিৰিয়েল আছিলে, বিৰিণা পাতৰ আঙঠি আছিলে প্ৰথম চিৰিয়েল মষ্ট প্ৰবলি, আৰু এইখন আছিলে প্ৰতিঘাতখন ছেকেণ্ড চিৰিয়েল। আৰু মই প্ৰথম শ্বট দিছোঁ তাৰমানে, মই যতীন বৰাৰ লগত তাৰমানে যতীন দাৰ লগত, সেইটো মোৰ প্ৰথম আৰম্ভণি তাৰমানে। এই সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ এটা এপিছড, 4 নম্বৰ এপিছডটো তেতিয়াও মনত আছে প্ৰতিঘাত চিৰিয়েলখনৰ। তাৰপিছতে চিৰিয়েলখন যেতিয়া বাজিলে, খুব এক্সাইটেড হৈছোঁ, চিৰিয়েলখন বাজিলে, বজাৰ পিছত মানে যেতিয়া নিজকে দেখিলোঁ তেতিয়া মই পটকৈ বহুত মানে হেৰি হৈ গ'লোঁ, ডিপ্ৰেছ হৈ গ'লোঁ। ডিপ্ৰেছ মানে এইকাৰণে গ'লোঁ নিজক লৈ, মানে নিজেই তেনেকুৱা মানে খুব মানে ভাৱ এটা আছিল যে মই খুব ভাল দেখিবলৈ, ধুনীয়া একদম হিৰোৰ চেহেৰা, আমুক তামুক এনেকুৱা মনৰ ভাৱ এটা আছিলে, তেনেকৈ মেইনটেইন কৰিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু নিজকে কেতিয়াও দেখা নাছিলোঁ। যেতিয়া চিৰিয়েলখনত মই নিজকে দেখি পেলাই মানে মোৰ মনটো বিৰাট বেয়া, আৰু মোক কিমান বেয়া দেখাইছে, এই ভগৱান মই কিয় এক্টিং কৰিলোঁ। তাৰ পৰা মোৰ মানে 50% মান মানে সেই হেৰিয়াৰ ভাৱটো গুচিয়ে গৈছিলে আৰু নিজকে দেখি পেলাই। তাৰপিছত পঢ়া শুনাত লাগিলোঁ, 91 মোৰ মেট্ৰিক, 91ত মেট্ৰিক কৰিছোঁ মই। তাৰপিছত পঢ়া শুনাত ব্যস্ত হ'ব লগা হ'ল, হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ চতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা, তাৰ THBত এডমিশ্যন ল'লোঁ। গতিকে এই চেপ্টাৰটো অকণমান মানে হেৰি থাকিয়ে গ'ল, তাৰমানে গুৱাহাটীৰ লগত হেৰিটো অলপ কমি গ'লগৈ অহা যোৱাটো। বাইদেউ ইয়াতে আছে, মাজে মাজে আহোঁ আৰু তেনেকৈ মানে হেৰি কৰোঁ। তাৰপিছত 96-97 ইয়াৰত যেতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, তাৰপিছত আকৌ উক দিলে যে নহয় এতিয়া মই মানে কৰিম আৰু কিবা এটা। তাৰপিছত আকৌ গুৱাহাটী আহিলোঁ, গুৱাহাটী আহি পেলাই তেতিয়া আকৌ ষ্টাৰ্ট কৰিলোঁ। আকৌ মইতো ইয়াত চিনাকি মানুহ তেনেকৈ নাই, আচলতে মোৰ এইটো লাইনত কোনো ধৰণৰ বেকগ্ৰাউণ্ড নাছিলে, মই কাৰোৰ পৰা সুবিধা পোৱা নাছিলোঁ। যেনেকৈ উঠিছোঁ মানে মই নিজৰ যেনেকৈ এইটো পজিশ্যন পাইছোঁ, মই নিজৰ চেষ্টাৰ বলতে পাইছোঁ বুলি মই ভাবোঁ, কাৰণ মোৰ কোনো ধৰণৰ বেকগ্ৰাউণ্ড নাছিলে এইটো লাইনত যে কোনোবাই দেখুৱাই দিব কিবা কৰিব পৰা। মই যিমানখিনি মই নিজে চেষ্টা কৰিছোঁ, তাৰ ভিতৰত কেইজনমান মোৰ মানুহে সহায় কৰিছে এইটো লাইনত অহাৰ কাৰণে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম জন্স মহলীয়াদেৱক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব, তাৰপিছত এনেকৈ আছে মই পৰ্যায়ক্ৰমে মই কৈ যাম। তাৰপিছত আকৌ মই কি কৰিলোঁ, জন্স দাৰ ওচৰলৈকে গ'লোঁ, তেখেতে চিনাকি আছে কাৰণ তেখেতৰ লগতে কাম কৰিছোঁ, এইবাৰ কৰিম আৰু মানে ফুল কনফিডেঞ্চ আৰু মই একদম কিবা এটা কৰিব লাগিব, এক্টিং কৰিব লাগিব আৰু মানে বেলেগ ছেকেণ্ড অপশ্যন বুলি ভবাই নাই আৰু মানে এক্টিঙে কৰিম আৰু। এইবাৰ কিন্তু সেই হিৰো বুলি যিটো ভাবিছিলোঁ তাৰমানে যে হিৰো কৰিম বুলি, সেই ভাৱটোহে খালি এতিয়া মানে কমিলে যে এক্টিংহে কৰিম আৰু মানে হিৰো বুলি নহয় আৰু কৰিম আৰু এনেকৈ। তাৰপিছত জন্স দাৰ ওচৰত গ'লোঁ, ঠিক তেনেকুৱাতে জিনি মহলীয়া মোৰ গুৰু। জিনি মহলীয়া সেইখিনি সময়ত গুৱাহাটী ডান্স একাডেমি খুলিছিলে, তাৰমানে ডান্সিং ষ্টাৰ্ট কৰিছে। তাৰপিছত মই জন্স দাৰ তালৈ যাওঁতে জন্স দাই ক'লে ঠিক আছে তুমিতো এক্টিং কৰাই আগতে কৰিছা, ভাল কৰিছা, ঠিক আছে এতিয়া মোৰ লগত যোগাযোগটো ৰাখিবৰ কাৰণে তুমি এটা কাম কৰা, আমাৰ জিনিও স্কুল এখন খুলিছে, গতিকে তুমি যদি ইয়াতে এডমিশ্যনটো লৈ লোৱা তেতিয়া আমাৰ মানে যোগাযোগটো বেছি ৰক্ষা হৈ থাকিব, তোমাক পাই থকা যাব, টাচত থাকিবা তুমি, তেতিয়া কিবা কিবি ওলালে তুমি হেৰি কৰিব পাৰিবা। আৰু সেইখিনি সময়ত নাচৰ প্ৰতি মোৰ সাংঘাতিক ধাউতি এটা আছিলে। কিন্তু আচৰিত কথা, মই যদিও কোৰিঅ'গ্ৰাফাৰ, মই BA পঢ়ি থকালৈকে মই নাচৰ ক্ষেত্ৰত একেবাৰে নাছিলোঁ। তাৰমানে নাচ বুলি ক'লে মোৰ সাংঘাতিক লাজ লাগে, তাৰমানে কোনোবাই নাচিবলৈ ক'লেও মই কোনোবাই যদি নাচি থাকে মই মানে পলাই গুচি যাওঁ সেইখিনিৰ পৰা, যে মোক পটককৈ কোনোবাই নাচিবলৈ ক'ব নেকি, কিবা ক'ব নেকি, আৰু নাচৰ প্ৰতি মোৰ ভয় এটাও আছিলে। কিন্তু স্বৰ্গম বুলি এখন চিৰিয়েল আহি আছিলে অসীম বৈশ্য কমল নাথৰ ডাইৰেকশ্যনত, এই স্বৰ্গমখনত যেতিয়া দেখিলোঁ ধুনীয়া ধুনীয়াকৈ গানবিলাক পিকচাৰেশ্যন কৰিছে, সেইখিনি দেখি পেলাই তেতিয়া আকৌ মনে মনে ইচ্ছা এটাও গৈছিলে, এনেকৈ নাচিব পৰা হ'লে খুব ভাল লাগিলেহেঁতেন। কিন্তু তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাই, বা সেইটো ইচ্ছাক মানে মই তেনেকৈ দমন কৰি ৰাখিলোঁ যে
ক'তনো আৰু তেওঁলোকক গৈ মই এনেকৈ নাচিব পাৰিম কাৰণ মইতো নাচিব নাজানোৱে। দাদা আৰু এটা কথা জানিব বিচাৰিম, আপোনাৰ এই ইণ্ডাষ্ট্ৰিত আপোনাৰ ক্লিক পইণ্ট কোনখন চিনেমা নহ'লে কোনটো গান আপুনি ভাবে? আৰু প্ৰথমে মই কইনা মোৰ ধুনীয়া চিনেমাখন বুলিয়ে ক'ব লাগিব, কাৰণ কইনা মোৰ ধুনীয়া চিনেমাখন হিট হৈছিলে তেতিয়া, খুব চলিছিলে। আৰু তেতিয়াই গম পাইছিলে যে সমীৰ বুঢ়াগোহাঁই বুলি এজন কোৰিঅ'গ্ৰাফাৰ তাত মানে কোৰিঅ'গ্ৰাফ কৰিছে চিনেমাখনত। গতিকে সেইটো এটা মোৰ ফাৰ্ষ্ট ক্লিক পইণ্ট বুলিয়ে মই ক'ব লাগিব। তাৰপিছত মোৰ কাদম্বৰী চিনেমাখনত, বাণীদাৰ কাদম্বৰী চিনেমাখনত মোৰ গানকেইটা খুবেই ভাল হৈছিলে, খুবেই ধুনীয়া হৈছিলে। আজি শনিবাৰ গানটো মানুহে এতিয়াও গুণগুণাই থাকে। তাৰপিছত লাহে লাহে এটাইকেইটাই কৰিছিলোঁ গান মই, এটাইকেইটা গানেই মানুহে খুব ধুনীয়াকৈ আদৰি লৈছিলে। তাৰপিছত সৰু বোৱাৰী চিনেমাখনত এটা গান মই কৰা খুবেই মানুহে আঁকোৱালি লৈছিলে, পুতলাৰে কইনা দৰা নেখেলো যে বুলি, এইটো খুব ধুনীয়াকৈ আদৰি লৈছিলে। তাৰপিছত জোনাকী মন চিনেমাখনত লৈছিলে এটা গান, বগে ঢকে ঢকি লুইতৰে বালি বুলি, গানটো খুব ভাল পাইছিলে মানুহে। ঠিক তেনেকৈ আৰু বহুতো আছে তেনেকুৱা ধৰণৰ গান, এতিয়া একজেক্টলি সুধি দিয়ালৈ মনত পৰা নাই। তথাপিতো হিয়াৰ আপোনাৰ তোমাৰ ছবি চিনেমাখনৰ এটাইকেইটা গান খুব ধুনীয়া হৈছিলে, মানুহে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে। তাৰপিছত জীৱন বাটৰ লগৰী গান মই যিকেইটা কৰিছিলোঁ সেইটো খুব ধুনীয়া হৈছিলে, আৰু সেইটো কাৰণে ষ্টেট এৱাৰ্ড পাইছোঁ 2010 বেষ্ট কোৰিঅ'গ্ৰাফী ষ্টেট এৱাৰ্ডটো পাইছোঁ এই জীৱন বাটৰ লগৰী চিনেমাখনৰ গানৰ কাৰণে। ঠিক তেনেকৈ যিখিনি চিনেমাত কৰিছোঁ, আটাইখিনি চিনেমাৰ প্ৰায়খিনি চিনেমাতে গানবিলাক মানুহে আদৰি লৈছে, আৰু সেইখিনি যিখিনি মই ক'লোঁ সেইখিনিয়ে মোৰ পিক পইণ্ট বুলি মই ভাবোঁ, সেইখিনি মানুহে খুব ধুনীয়াকৈ আদৰি লৈছিলে। তাৰোপৰি ভিডিঅ' বহুত ধুনীয়া ধুনীয়া ভিডিঅ' কৰিছোঁ, বহুতকেইটা কাম কৰিছোঁ ভিডিঅ'। লগতে এতিয়া আৰু ধুনীয়া ধুনীয়া গানটো বহুত কৰিছে 2018 পৰা 19 ভিতৰত। আপোনাৰ মতেদি মানে এইকেইটা গান কৰি পেলাই বিৰাট ভালো লাগিছে আৰু ৰাইজে আদৰি লৈছে, সেনেকুৱা গান? এই 17, 18, 19 এইটা কণ্টিনিউৱাছলি কৰিয়ে আছোঁ। এই 17 বুলিয়ে নহয়, আগৰ পৰাই কৰি আছোঁ, তাৰমানে ৰিচেণ্ট আপডেটটো কৈছোঁ। 17ত ভৃগু কাশ্যপৰ জেং কৰি দিম গানটো খুবেই হিট হৈছিলে, মানুহে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে। তাৰপিছত তেনেকুৱা বহুতকেইটা গান কৰিলোঁ, ভৃগুৰে চিনাকি বুলি কৰিলোঁ, ভুলতে মিষ্টেক বুলি কৰিলোঁ, এইখিনি খুব ধুনীয়াকৈ কৰিলোঁ। তাৰপিছত মন্টুৰ গান এটা কৰিলোঁ। তাৰপিছত নামকেইটা অলপ কৈ দিব নেকি? গানকেইটাৰ নাম মানে ঘটনাটো হৈছে কি, মানে পটকৈ পাহৰি যোৱা যায়তো, গতিকে এনেকৈ কৈ আছোঁ আৰু যিখিনি মনত পৰে তাৰমানে। তাৰপিছত কেইবাটাও তেনেকুৱা গান কৰিছোঁ, মণ্টু মণিৰ কৰিছোঁ, ৰাকেশ ৰিয়ানৰ গান কৰিছোঁ। তাৰপিছত ৰিচেণ্টলি হেমেন অৰ্ণৱৰ গান এটা কৰিছোঁ, বিয়া কৰাই দিয়ে গানটো, খুব ধুনীয়াকৈ মানুহে আদৰি লৈছে। তাৰপিছত যিশুৰ এটা গান কৰিছোঁ এইবাৰ, এই মানুহে খুব ধুনীয়াকৈ আদৰি লৈছে, যিশু ৰাজৰ গান এটা, জানমণি গগৈ বুলি। তাৰপিছত বৰুণ বিকাশৰ গান এটা কৰিছোঁ এইবাৰ, এবাতি সাজতে বুলি এটা গান। গতিকে এনেকৈ ধৰণৰ মানে কণ্টিনিউৱাছলি ভগৱানৰ কৃপাত এতিয়ালৈকে আৰু তোমালোকৰ আশীৰ্বাদত কাম কৰি আছোঁ। তোমাৰ গানটোতো কৰিছোঁ, সদায় কৰি থাকোঁ তোমাৰ গান মই। যি কি নহওক, মই গাই ভাল পাওঁ, কেতিয়াবা গান বনালে দাদাক বিচাৰিম, হেল্প কৰিব লাগিব। ডেফিনেটলি হেল্প কৰিম, ডেফিনেটলি। আৰু আপোনালোকে টিভিত চাই থাকিলে মোৰ গানবিলাক পাই থাকিব, আৰু ইউটিউব চেনেল সমীৰ বুঢ়াগোহাঁই বুলি চাৰ্চ কৰিলে মই যিখিনি কাম কৰিছোঁ আপোনালোকে তাত দেখিবই। ৰিচেণ্ট কামবিলাক আছে, পুৰণা কামবিলাক নাই যেনিবা। আৰু তথাপি এতিয়ালৈকে মই 2000 মান গান কৰিলোঁ চাগে কোৰিঅ'গ্ৰাফ। এতিয়া মানে ভিডিঅ', অডিঅ', CD চব মিলাই, CDৰ সময়তো বহুতকেইটা কাম কৰিছিলোঁ। গতিকে এনেকৈ মিলাই জুলাই এতিয়ালৈকে 2000 মান গান চাগে কৰিলোঁ এতিয়ালৈকে। আৰু আপোনাৰ লগত যদি কোনোবাই কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাক কেনেদৰে কণ্টেক্ট কৰিব পাৰিব সেইটো কৈ দিব নেকি? নহ'লে দাদাৰ নাম্বাৰটো আমি স্ক্ৰীণত দি দিম, স্ক্ৰীণৰ তলত দাদাৰ নাম্বাৰটো পাই যাব। দাদাক কণ্টেক্ট কৰিলে আপোনালোকে নিজৰ গান বনাবৰ কাৰণে হওক, নহ'লে কোনোবাই চিনেমাৰ পৰিকল্পনা কৰি আছে, তেনেকৈ দাদাক লগ কৰিব পাৰিব। দাদা অলপ কৈ দিব। আপোনালোকে যদি মোক কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে 7002219724 এইটো নম্বৰত কণ্টেক্ট কৰিলে হ'ল। আৰু এটা মোৰ নম্বৰ আছে 9854970655। আপোনালোকে তলৰ স্ক্ৰীণত লিখা পাব। আৰু যদি আপোনালোকক প্ৰয়োজন বোধ কৰে মোক, গতিকে ডেফিনেটলি আপোনালোকে মোক এইকেইটা নম্বৰত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। যিহেতু আমি আহি পেলাই শেষ মুহূৰ্তত উপস্থিত হৈছোঁহি, গতিকে শেষত আমাৰ চেনেলটোৰ হৈ পেলাই আপুনি অসমবাসীক কি ক'ব বিচাৰে? তোমালোকৰ চেনেলটোৰ যোগেদি অসমবাসীক
সকলোৱে সুখে শান্তিৰে মিলা প্ৰীতিৰে থাকক হয় দেৰিকৈ হ'লেও বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ আৰু মিউজিক মেলোডি চেনেলটো খুবেই এটা ভাল চেনেল খুব ধুনীয়া পদক্ষেপ লৈছে আমাৰ আৰু মানুহখিনি এটা প্লেটফৰ্ম দিয়াৰ চেষ্টা কৰিছে মানুহখিনিয়ে জনাৰ চেষ্টা কৰিছে গতিকে খুবেই ভাল পদক্ষেপ লৈছে মিউজিক মেলোডি আপোনালোকে এই চেনেলটো চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো টিপি দিব যাতে তেওঁলোকৰ আপডেটবিলাক আপোনালোকলৈ আহি থাকিব পাৰে আৰু মিউজিক মেলোডিৰ সমূহ কৰ্মকৰ্তাক মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আৰু এই চেনেলটো যাতে খুব ধুনীয়াকৈ চলে আপোনালোকে খুব মৰমেৰে আঁকোৱালি লয় তাকে কামনা কৰিলোঁ ধন্যবাদ